হেল্ল' বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম 2012 চনত অনুষ্ঠিত হোৱা টেট এণ্ট্ৰেন্স এক্সামৰ এছামিছৰ প্ৰশ্ন উত্তৰ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাওক দিয়া আছে 121 নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ 21টা। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি হৈছে 21টা। 22 নম্বৰত দিয়া আছে তলৰ নিৰ্দিষ্ট বাচক প্ৰত্যয়টো বাছি উলিওৱা। ইয়াতেও 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো চি নম্বৰ লনজেবা। পিছত দিয়া আছে 23 নম্বৰত চাওক উঠ যোগ চৰণ উচ্চৰণ। এই সন্ধিটো কোন প্ৰকাৰৰ? ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ ব্যঞ্জন সন্ধি। তাৰপিছত দিয়া আছে চাওক 124 নম্বৰ তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা। ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো শুদ্ধ বাক্যটো হৈছে তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা, বি নম্বৰ। তাৰপিছত দিয়া আছে চাওক 125 নম্বৰ তলৰ শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ। তাৰপিছত দিয়া আছে 126 নম্বৰ তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয়। ইয়াত 4টা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে অভিনেতা অভিনেত্ৰী, বি নম্বৰত দিয়া আছে শ্ৰীমান শ্ৰীমতী, চি নম্বৰত দিয়া আছে কলা কলৰী, ডি নম্বৰত দিয়া আছে বগা বগী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ কলা কলৰী। তাৰপিছত দিয়া চাওক 127 নম্বৰত তলৰ স্বত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো বাছি উলিওৱা। ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ডি নম্বৰ পৰিষ্কাৰ। তাৰপিছত দিয়া আছে চাওক 128 নম্বৰ হাতলৰ শব্দটোৰ অৰ্থ কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে ক্ষমতাশালী, বি নম্বৰত দিয়া আছে চোৰ স্বভাৱ, চি নম্বৰত দিয়া আছে নম্ৰ স্বভাৱ, ডি নম্বৰত দিয়া আছে কৰ্মৰ্দন কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চোৰ স্বভাৱ। হাতলৰ শব্দটোৰ অৰ্থ হৈছে চোৰ স্বভাৱ, বি নম্বৰ। তাৰপিছত 129 নম্বৰত দিছে তলৰ নত্যবিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা। ইয়াতে 4টা অপশ্যন দিছে। এ নম্বৰত দিয়া আছে ৰাৱণ, বি নম্বৰত দিয়া আছে নাৰায়ণ, চি নম্বৰত দিয়া আছে বৰষুণ, ডি নম্বৰত দিয়া আছে বাণিজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ ৰাৱণ। 130 নম্বৰত দিয়া আছে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে। এই নম্বৰত দিয়া আছে মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ কথন পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। বি নম্বৰত দিয়া আছে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা। চি নম্বৰত দিয়া আছে অসমত অসমীয়া ভাষা প্ৰচলন কৰা। ডি নম্বৰত দিয়া আছে অসমীয়া সাহিত্যক প্ৰস্তুত কৰা। এই 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ কথন পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। তাৰপিছত দিয়া চাওক 131 নম্বৰ সক্ৰিয় আৰু প্ৰকাৰাত্মক কৌশল হিচাপে কোন দুটা কৌশল জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে কথন আৰু লিখন, বি নম্বৰত দিয়া আছে শ্ৰৱণ আৰু পঠন, চি নম্বৰত দিয়া আছে কথন আৰু শ্ৰৱণ, ডি নম্বৰত দিয়া আছে পঠন আৰু লিখন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ কথন আৰু লিখন। তাৰপিছত 132 নম্বৰত দিয়া আছে মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা,
বি নম্বৰত দিয়া আছে দ্বিতীয় ভাষা, চি নম্বৰত দিয়া আছে ঘৰুৱা ভাষা, ডি নম্বৰত দিয়া আছে উপভাষা। এই চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ, প্ৰথম ভাষা। 133 নম্বৰত দিয়া আছে কবিতা পাঠ মূলত দেশ পাঠ। এ নম্বৰত দিয়া আছে সাধনা, বি নম্বৰত দিয়া আছে চৰ্বনা, চি নম্বৰত দিয়া আছে ধাৰণা, ডি নম্বৰত দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ, এটাও নহয়। 134 নম্বৰত দিয়া আছে উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ, আৰোহী পদ্ধতি। তাৰপিছত দিয়া আছে 135 নম্বৰত গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে, ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ, ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা। এশ 34 নম্বৰত দিয়া আছে মাতৃভাষাৰ মাধ্যমত শিক্ষণ গ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ'ল। এ নম্বৰত দিয়া আছে নিজৰ মৌলিক আৰু স্বাধীন চিন্তাৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰি। বি নম্বৰত দিয়া আছে শিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব পাৰি। চি নম্বৰত দিয়া আছে পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰি। ডি নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ কিতাপ পত্ৰ সহজে পঢ়িব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ, পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰি। তাৰপিছত দিয়া আছে 137 নম্বৰত অসমীয়া ভাষাৰ মূল কি? এ নম্বৰত দিয়া আছে ভাৰতীয় আৰ্য ভাষা, বি নম্বৰত দিয়া আছে অষ্ট্ৰিক ভাষা, চি নম্বৰত দিয়া আছে দ্ৰাবিড় ভাষা, ডি নম্বৰত দিয়া আছে টাই অসম ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ, ভাৰতীয় আৰ্য ভাষা। তাৰপিছত দিয়া আছে 138 নম্বৰত অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? এ নম্বৰত দিয়া আছে ৰামায়ণী গীত, বি নম্বৰত দিয়া আছে চৰ্যা গীত, চি নম্বৰত দিয়া আছে বৰগীত, ডি নম্বৰত দিয়া আছে বিহুগীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ, চৰ্যা গীত। 139 নম্বৰত দিয়া আছে এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে? এ নম্বৰত দিয়া আছে এটা, বি নম্বৰত দিয়া আছে দুটা, চি নম্বৰত দিয়া আছে বহুতো, ডি নম্বৰত দিয়া আছে এটাও নাথাকে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে চি নম্বৰ, বহুতো। এটা ভাষাত বহুকেইটা উপভাষা থাকিব পাৰে। এশ 40 নম্বৰত দিয়া আছে কোনটো আঞ্চলিকৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে শিৱসাগৰ, বি নম্বৰত দিয়া আছে কামৰূপ, চি নম্বৰত দিয়া আছে লখিমপুৰ, ডি নম্বৰত দিয়া আছে গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ, শিৱসাগৰ। 141 নম্বৰত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন? এ নম্বৰত দিয়া আছে জন্মযাত্ৰা, বি নম্বৰত দিয়া আছে পাৰিজাত হৰণ, চি নম্বৰত দিয়া আছে অৰ্জুন ভঞ্জন, ডি নম্বৰত দিয়া আছে চোৰধৰা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বি নম্বৰ, পাৰিজাত হৰণ। তাৰপিছত দিয়া আছে 142 নম্বৰ তেজেৰে কমলাপতি বৰগীতটোৰ ৰচক কোন? এ নম্বৰত দিয়া আছে শংকৰদেৱ, বি নম্বৰত দিয়া আছে মাধৱদেৱ, চি নম্বৰত দিয়া আছে গোপালদেৱ, ডি নম্বৰত দিয়া আছে অনিৰুদ্ধদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ, মাধৱদেৱ। তাৰপিছত দিয়া আছে 143 নম্বৰ তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল? এ নম্বৰত দিয়া আছে কথা ঘোষা, বি নম্বৰত দিয়া আছে নামঘোষা, চি নম্বৰত দিয়া আছে ভক্তিমংগল ঘোষা,
ডি নম্বৰত দিয়া আছে কীৰ্তন ঘোষা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটোৱে হৈছে ডি নম্বৰ কীৰ্তন ঘোষা। শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল। 144 নম্বৰত দিয়া আছে হেম বৰুৱা কোন যুগৰ কবি আছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ডি নম্বৰ আধুনিক যুগ। হেম বৰুৱা আধুনিক যুগৰ কবি আছিল। 145 নম্বৰত দিয়া আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে শেষ পৃষ্ঠা, বি নম্বৰত দিয়া আছে মৰমৰ দেউতা, চি নম্বৰত দিয়া আছে প্ৰান্তিক, ডি নম্বৰত দিয়া আছে অন্তৰীপ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বি নম্বৰ মৰমৰ দেউতা। 146 নম্বৰত দিয়া আছে ডক্টৰ নিৰ্মলা প্ৰভা বৰদলৈ ৰচনা কৰা কবিতা সংকলনৰ নাম হৈছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে কবিতাৰ কথা, বি নম্বৰত দিয়া আছে কবিতা দেশী বিদেশী, চি নম্বৰত দিয়া আছে দেৱী, ডি নম্বৰত দিয়া আছে বনফৰিঙৰ ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ বনফৰিঙৰ ৰং। 147 নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ বিশিষ্ট ধ্বনি কেইটা। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে 8টা, বি নম্বৰত দিয়া আছে 9টা, চি নম্বৰত দিয়া আছে 10টা, ডি নম্বৰত দিয়া আছে 11টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ 8টা। 148 নম্বৰত দিয়া আছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বি নম্বৰত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, চি নম্বৰত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, ডি নম্বৰত দিয়া আছে হেমচন্দ্ৰ গোস্বামী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বি নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা। 149 নম্বৰত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত দিয়া আছে মোৰ জীৱন সোঁৱৰণ, বি নম্বৰত দিয়া আছে মোৰ সোঁৱৰণী, চি নম্বৰত দিয়া আছে মোৰ জীৱন দাপোন, ডি নম্বৰত দিয়া আছে মোৰ জীৱন ধুমুহাৰ এছাতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ মোৰ জীৱন সোঁৱৰণ। বন্ধু বান্ধৱীসকল, এইখিনি আছিল 2012 চনৰ টেট পৰীক্ষাত অহা অসমীয়াৰ প্ৰশ্নবোৰ আৰু উত্তৰবোৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক পৰৱৰ্তী আৰু এটা ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰে। আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।